গোৱালপাৰা ৰঙিয়া নলবাৰীতো বহুজনৰ বহু মৰম পালোঁ। লখিমপুৰ ধেমাজি নাও বজাতে ধুনীয়া চলিবোৰ লগ পালোঁ। ডিব্ৰুগড় তিনিচুকীয়া ধাতুং গাঁৱতে মনে ভবা তোকে লগ পালোঁ। तो आज यार शुरू करते हैं बिना किसी बकचोदी के। এনেকুৱা ভিডিঅ' বনাবৰ কাৰণে আপোনালোকৰ এটা এপ্লিকেশ্যনৰ প্ৰয়োজন হ'ব। এপ্লিকেশ্যনটোৰ নাম হ'ল এলাইটমছম এপছ। চ' এলাইটমছম এপছটো আপোনালোকে প্লে' ষ্ট'ৰৰ পৰাও ডাউনলোড কৰি ল'ব পাৰে, নহ'লে মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, তাৰ পৰাও আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। চ' ডাউনলোড কৰাৰ পাছত আপোনালোকে এপছটো অ'পেন কৰিব। চ' মই এলাইটমছম এপছটো অ'পেন কৰি লওঁ। অ'পেন কৰাৰ পাছত এটা প্ৰজেক্ট থাকিব, বিটমাৰ্ক প্ৰজেক্ট। বিটমাৰ্ক প্ৰজেক্টটোৰ নাম হ'ল বঙাইগাঁও বৰপেটা বুলি থাকিব। চ' এইটো বিটমাৰ্ক প্ৰজেক্টটো ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তাৰ পৰা ইনপুট কৰি ল'ব আপোনালোকে। ইনপুট কৰাৰ পাছত প্ৰজেক্টটো অ'পেন কৰি ল'ব। চ' মই প্ৰজেক্টটো অ'পেন কৰি লওঁ। প্ৰজেক্টটো অ'পেন কৰাৰ পিছত আপোনালোকে জাষ্ট ফটোটোহে ৰিপ্লেচ মাৰিব লাগে। মই অল প্ৰজেক্ট ৰেডি কৰি দিছোঁ, জাষ্ট ফটোটো আপোনালোকে ৰিপ্লেচ মাৰি ল'ব। চ' ফটো ৰিপ্লেচ মাৰিবৰ কাৰণে আপোনালোকৰ তলত আহি কিনে চাওক, য'ত লিখা আছে বেকগ্ৰাউণ্ড ইমেজ বাই শ্বৰ্ট অপ'জিট বুলি আছে। চ' তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত কালাৰ এণ্ড ফিলত ক্লিক কৰিব। কালাৰ এণ্ড ফিলত ক্লিক কৰাৰ পিছত চাওক, এটা নাম্বাৰ দিয়া আছে 10004216662 বুলি আছে। চ' তাতে ক্লিক কৰি দিব। চ' আপোনালোকৰ তাত কিন্তু নাম্বাৰটো বেলেগো শ্ব' কৰিব পাৰে। চ' বেকগ্ৰাউণ্ড ইমেজটো যিটো দিব বিচাৰে, চ' সেইটো ইমেজটো আপোনালোকে লৈ ল'ব। লোৱাৰ পিছত চাওক, ৰাইট চাইডৰ কোণত এটা প্লাছ বুলি অপশ্যন আছে। চ' প্লাছত ক্লিক কৰি দিব। চ' বেকগ্ৰাউণ্ড ফটোটো ৰিফ্লেক্স হৈ গ'ল। চ' চেম প্ৰচেছত আপোনালোকে বেলেগ ফটোবোৰো ৰিফ্লেক্স কৰিব লাগিব। চ' তাৰ ওপৰৰ ফটোটো চাওক, তাতে ক্লিক কৰিব। কালাৰ এণ্ড ফিলত ক্লিক কৰিব। তাৰপিছত নাম্বাৰটো ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত যিটো ফটো দিব বিচাৰে সেইটো ফটো লৈ ল'ব। প্লাছত ক্লিক কৰি দিব। চব ৰিফ্লেক্স হৈ গ'ল। চ' চেম প্ৰচেছত আপোনালোকে বেলেগ ফটোবোৰো মানে এনেকৈ ৰিফ্লেক্স মাৰি ল'ব। চ' মই ইমানকেইটা ৰিফ্লেক্স মাৰি নেদেখাওঁ, জাষ্ট কেইটামানহে দেখাওঁ। আৰু ছাইডত যাব। ছাইডত যোৱাৰ পিছত চাওক, য'ত মানে ছেম কালাৰত চাওক, ইয়াত 3টা ফটো এড কৰিব লাগে। 3টা ছেম কালাৰত দিয়া আছে, কিন্তু ছেম কালাৰ মানে কি ছেম ফটো। চ' আপোনালোকে কিন্তু ইয়াত বেলেগ বেলেগ ফটো এড নকৰিব। চ' ছেম কালাৰ মানে ছেম ফটো এড কৰিব। চ' মই দেখাই দি আছোঁ। চ' তাতে ক্লিক কৰিব। কালাৰ এণ্ড ফিলত ক্লিক কৰিব। নাম্বাৰটোত ক্লিক কৰি দিব। চ' যিটো ফটো দিব বিচাৰে সেইটো ফটো লৈ ল'ব। প্লাছত ক্লিক কৰি দিব। ৰিপ্লেচ হৈ গ'ল। ছেম প্ৰচেছ আপোনালোকে নেক্সট ফটোটোত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত কালাৰ এণ্ড ফিলত ক্লিক কৰিব। নাম্বাৰত ক্লিক কৰিব। ফটোটো ল'ব। ফটো লোৱাৰ পিছত প্লাছত ক্লিক কৰি দিব। দেন ছেম প্ৰচেছ নেক্সট ফটোত ক্লিক কৰিব। তলৰটোত ক্লিক কৰাৰ পিছত কালাৰ এণ্ড ফিলত ক্লিক কৰিব। নাম্বাৰত ক্লিক কৰি দিব। ফটোটোত ক্লিক কৰিব। প্লাছত ক্লিক কৰি দিব। ছেম 3টা ফটো আপোনালোকে ছেম ফটো ল'ব, কিন্তু ছেম প্ৰচেছত ৰিপ্লেচ কৰিব। ত' ইয়াত চাওক, 2টা ছেম কালাৰত দিয়া আছে। ছেম কালাৰ মানে কি ছেম ফটো ল'ব। এনেকৈ যিমানটা মানে প্ৰজেক্ট দিয়া আছে, য'ত য'ত মানে ছেম কালাৰ আছে, চ' আপোনালোকে ছেম ফটো দিব, বেলেগ ফটো কিন্তু নিদিব। যি মানে বেলেগ ফটো দিয়ে, চ' বেকগ্ৰাউণ্ড ইমেজ আৰু ওপৰৰ ইমেজটো কিন্তু বেলেগ বেলেগ হ'ব। চ' ভিডিঅ'টো দেখাত ভাল নহ'ব। আৰু আপোনালোকে যদি লেয়াৰটোৰ ফ্ৰণ্ট বা ইফেক্ট চেঞ্জ কৰিব বিচাৰে, তেতিয়াহ'লে ফাৰ্ষ্টত ওপৰত যাব। ওপৰত যোৱাৰ পিছত চাওক, ছেকেণ্ডত এটা গ্ৰুপ আছে লেয়াৰ বাই শ্বৰ্ট অপ'জিট এডিটছ গ্ৰুপ বুলি। চ' তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এডিট গ্ৰুপছত ক্লিক কৰিব। এডিট গ্ৰুপত ক্লিক কৰাৰ পিছত স্ক্ৰল ডাউন কৰি তলত যাব। তলত যোৱাৰ পিছত চাওক, আপোনালোকৰ ফ্ৰণ্টবোৰ ৰেডি কৰা আছে। জাষ্ট আপোনালোকে ফ্ৰণ্টত ক্লিক কৰিব। এডিট টেক্সত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ওপৰত চাওক ফ্ৰণ্ট আছে। চ' আপোনালোকে তাতে যাই কিনে ফ্ৰণ্টটো চেঞ্জ কৰি ল'ব পাৰে। চ' এনেকৈ আপোনালোকে ফ্ৰণ্ট আৰু ইফেক্টটো চেঞ্জ কৰি ল'ব পাৰিব। তাৰপিছত ভিডিঅ'টো যদি আপোনালোকৰ সম্পূৰ্ণ ৰেডি হৈছে ৰিফ্লেক্স মাৰি কিনে, চ' এক্সপৰ্ট কৰিবৰ কাৰণে আপোনালোকৰ ওপৰত চাওক, ৰাইট চাইডৰ কোণত এটা তীৰৰ নিচান আছে। চ' তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ৰিজলিউশ্যনটো চিলেক্ট কৰি ল'ব, কিমানত ছেভ কৰিব বিচাৰে। চ' মই 720ত ক্লিক কৰিম। 720ত ক্লিক কৰিছোঁ। চ' তাৰ পাছত চাওক, তলত এক্সপৰ্ট বুলি অপশ্যন আছে। চ' এক্সপৰ্টত ক্লিক কৰি দিব। চ' এক্সপৰ্ট হৈ যাব আপোনাৰ ভিডিঅ'টো।